চুঙা সোনকালে কাইলৈ ধান দাব লাগে নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি মই প্ৰিয়ংকাই আপোনালোকক লৈ আহিছোঁ মোৰ বা ছোৱালী পাহিৰ মূৰত দিয়ালৈ আৰু আমি তাত কেনেকৈনো ফূৰ্তি ফাৰ্তা কৰিলোঁ আহকচোন আপোনালোককো দেখাওঁ। এইফালে আইতাহঁতি আমদালি গাঠিছে, এইফালে আইতাহঁতি আখৈ হেৰি কৰি আছে। আমদালি গাঁঠিবলৈ আইতাহঁতে প্ৰথমতে এডাল দীঘল বগা পকোৱা সূতা লৈছে, তাত এখিলা আমপাত লগাইছে আৰু এখিলা পাণ লগাইছে, মাজত এটা তামোল দিছে, আকৌ এখিলা পাণ লগাইছে, আকৌ শেষত এখিলা আমপাত লগাই আমদালিডাল সম্পূৰ্ণ কৰিছে। এয়া আইতাহঁতৰ আমদালি গঠা হ'ল আৰু এতিয়া আইতাহঁত ভিতৰলৈ সোমাই গৈছে আৰু ভিতৰৰ দৰজাত আমদালি লগাবলৈ গৈছে। এয়া আইতাহঁতে এতিয়া 3বাৰ উৰুলি দিলে, উৰুলি দিয়াৰ পিছত এতিয়া আইতাহঁতে দৰজাত আমদালি আঁৰি দিলে। পিছফালে আছিলে নহ'লেও হয় পাত আগলৈ অকণমান অলপ আগলৈ যাব নহয় লাইটৰ তলতে ভাল হ'ব নেকি? দীঘলকৈ কৰি দিছে ন? অকণমান জোৰে জোৰে গাই দিয়ক আইতাহঁতি। তেল আৰু অলপ দি দে, তেল ফুলকৈ দি দে। আছে নাই আছে নাই ৰছী সূতা নুনিয়া কেইখন নিদিয়ে জানো? খুলিমটাই দিয়ে চাৰিটা চুকত 4খন তামোল দে, পাণ এজোৰা পাৰি ল তামোল সূতাপাত নিদিয়ে যে সূতা তামোল সেইযোৰ ভৰাই লওক। সেইটো পানীত কাটোতে লয় আকৌ। অঁ পানী কাটিলে উটুৱাই লয় কথা পানী কাটোতে পইচা দি পানীখিনি পইচা এটা কাটিব, পানী টিকলা বেয়াতে পেলাব। এইটোৱেতো মই সেইটোতো কৈ আছোঁ। কি গোটা গোটা পানী যে আছে কথাও আছে কি নেজানো ন, আপোনালোকে ক'লেহে হ'ব। তামোল কি আৰু কাটিব লাগিব? পাণ নালাগে নেজানো পানী গোটা সেইকাৰণে পৰিলে এখন দুখন একেলগে দিলে জোখ খাই আছে। পানী কাটে পাজিডাল পাজি তেলৰ পাজি তিয়াই ল'ব, চাকিখন নজ্বলাই তাত দুডাল চাজি দি দিয়ক এডাল। হ'ব দিয়ক, এয়া মতে কওক আৰু পানী লৈ যাওঁ তাৰপিছত ধুৰণি বিয়াত এটাহে দিয়ে।
বাতি তাৰমান এজনী নাতিনীয়েক আৰু এইফালে কইনা খুৰীয়েক দেই পাহি kamu palain besok nanya mati lihat kira di semua. Ya loh. Oh. এক দে এক Oh. এক দে এক অইলত কৰে নকৰো নহয় আমি চাকৰি আমি চাকৰি কৰো এই নহ'ব নহয় ভাতটোহে নকৰো নহয় হা কিবা এটা হ'লেও কৰে এক এশ টকা ইজনী হ'ল মাষ্টৰনী আমি পচন্দ কৰা আৰু এটা দিলে নহ'ব মাষ্টৰ নকৰে কাইলৈ চাম আমাকে পিছে বনিবি তেতিয়া এক বাজে কবি চাগে
খোচা কৰিয়ে লৈ আহিছে 10 টকীয়াও আছিলে মোক আৰু ইমানকে গাইছে যে সেইকাৰণে নুলিয়ালো 10 টকীয়া এখিনি আছিলে এতিয়া লৈ খাবলৈ হেৰি যে বেলেগ এটিএমবোৰত থাকে নহয় আজিকালি এটিএম বেলেগ বেলেগ থাকে নহয় আকৌ পইচা দিয়া মানুহ বেলেগ নাচুঙা সোনকালে কাইলৈ ধান দাব লাগে
মোবাইল কাটলে যাব হ'ব দুটা নালাগে এটা থলে হ'ব এটা থলে হ'ব I
আজি শৰাইত সকলোতকৈ বেছি পইচা দিলে তাৱৈসকলে 1000 টকা। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।